राजखान्थि दोलो सोलायनाया गिदिर बाथ्राबो नङा खारन बेफोरबायदिनो गिदिर गिदिर लिडार बिपिएफ फोरनि दैदेनगिरिफोराना दिनै एसे गाबोन एसे नङा होमबा दिनै मोनसे बिथांखौ नैबे उदालगुरिनि रिहन दैमारि सारखौबो इउपिपिएल आव हाबसिगोन होननानै माखासे फोसावदों खौरां बिजोंफ्राव थ' बिनिनो माखासे क्लियारिफिकेशनबो होदों रिहन दैमारि सारा थांद्रायाबो नङा जाद्रायाबो नङा बेफोर हयथ'बा बिबो जाय खौरां बिजोंफ्राव फेसबुक पेजफोरावहाय बा बेफोरबायदि हगारना होनाय नङा होमबा बेबो बबेबा मोनसे सर्सनिफ्राय मोनदों जानांगौ ओंखायसो होनो हादों नङाब्लाथ' बोरैथो होनो हालायखो नङा होमबा बेफोरबायदि डाइरेक्टनो बेफोरबायदि होनायाबो एसे उसुबिदा नंगौ नङा खनसेसो एसे सोंलुनानै नायनाय जायो गिदिर बाथ्रा नङा बेफोर राजखान्थिसोथ' रावबो आंगो लोगो गैया दिनै बिपिएफ खौ थैयै मोदोमै जिउयै मोजां मोनग्राफ्राबो जिहेतु बिपिएफ दोलोखौ जायफ्रा जोनोम होनाय बिनिफ्रायनो बिपिएफ दोलोनिफ्रायनो मानसि जानाय बै व्यक्तिफ्रानो दिनै इउपिपिएल आवबो थांदों नाथाय थांनानै बै व्यक्तिफोरा मा मोनदों बा मा माबा जाहैदों एसे साननो गोनां जानानै दं सोर मा अबस्थायाव दङ इउपिपिएल आव थांनानै नंगौना नङा इउपिपिएल नि सायावथ' आरो माथो बुंबावनाय बिथां प्रमद बर' चिफनि सायाव बुंनांगौ जेबो गैया बुंगोन सम फैबा बुंनांगौखिनिखौ बुंबावगोन आरोबाव खोनासंना लानि হয় এটোটো মই যোৱাকালি ৰাতি ময়ো গম পাইছো কোনোবা কাৰোবাৰ পেজত সেইটো দিছে এইটো বহুত মিছা কথা মই যদি বিপিএফত যোৱা হেতেন বহুত আগতে গ'লেহেঁতেন আৰু মইতো আগতেই কৈছো কোনো ক্ষেত্ৰত মই ইউপিপিএল দলত নাযাম মই বিপিএফ দলৰ পৰাই মই জন্ম আৰু বিপিএফ দলত শেষলৈকে মোৰ ৰাজনীতি শেষলৈকে বিপিএফ দলতে মই থাকিম কেন্দ্ৰীয় বিপিএফ দলৰ সিদ্ধান্ত মৰ্মে আমাৰ যুৱ বিপিএফ মহিলা বিপিএফ আৰু বড়োলেণ্ড ছাত্ৰ সন্থা এই তিনিটা আমাৰ ভাতৃ সংগঠনে বিভিন্ন জিলাত গৈ বিভিন্ন ব্লকত তেওঁলোকে কৰ্মশালা কৰি আছে যাতে আমাৰ ৱৰ্কাৰবিলাক মহিলাৰ কাৰণে কেনেকৈ আমি আঁচনি লৈছোঁ বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰে কি কৰিব পৰা নাই এইবিলাক কথাটো মহিলাৰ মাজত লৈ যাব লাগিব যুৱসকলে আমাৰ বিপিএফ দলে যি কাম কৰিব লৈছে ভৱিষ্যত যুৱ প্ৰজন্মৰ কাৰণে এইবিলাক কথা আমাৰ যুৱ প্ৰজন্মৰ মাজত লৈ যাবৰ কাৰণে এই কৰ্মশালাটো তেওঁলোকে কৰিছে বড়োলেণ্ড ছাত্ৰ সন্থা আমাৰ ভৱিষ্যত ছাত্ৰবিলাকৰ কাৰণে আমি বিপিএফ দলে কি কাৰ্যপন্থা লৈ আছোঁ আৰু বৰ্তমান আমাৰ ইউপিপিএল চৰকাৰ তেওঁলোকে যিহেতু যুৱসকলৰ কাৰণে একো কাম কৰা নাই এইবিলাক কথাটোকে লৈ পেলাই তেওঁলোকে ৰাইজৰ মাজত যাব লাগিব সেইকাৰণে আমাৰ প্ৰতিটো স্তৰৰ ৱৰ্কাৰবিলাকক কৰ্মীসকলক যাতে তেওঁলোকে ৰাইজৰ মাজত গৈ কথাটো ক'ব পাৰে তাৰ কাৰণে এই কৰ্মশালাটো কৰি আছে আৰু মই ভাবোঁ এই কৰ্মশালা কৰাৰ যোগেদি আমাৰ দলৰ এটা জাগৰণটো আহিব প্ৰতিজন ব্যক্তিয়ে আমাৰ বিপিএফ দলে লোৱা লক্ষ্য আৰু উদ্দেশ্যটো ৰাইজৰ মাজত তেওঁলোকে লৈ যাব ইতিমধ্যেতো আমাৰ 4-4টা বছৰ পাৰ হৈ গ'ল প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ কৰাটো গতিকে 4-4টা বছৰত তেওঁ এজনে চাকৰি দিব নোৱাৰিলে আগ্ৰামা মহিলাৰ দিনত যিসকলে চাকৰি পাইছে তাৰ পিছত বিটিচি চৰকাৰে দিয়া কোনো চাকৰি তেওঁলোকে দিব পৰা নাই আজিৰ তাৰিখত বিটিচি চৰকাৰে তেনেকৈ চাকৰি দিয়া ইণ্টাৰভিউ তেওঁলোকে কৰিব পৰা নাই এডিআৰে ইয়াৰ ইণ্টাৰভিউ পাতি আছে আমাৰ ইয়াত যিমানখিনি পোষ্ট খালী হৈছে অসম চৰকাৰ ইণ্টাৰভিউ পাতি তাত তেওঁলোকে ফিল-আপ কৰি আছে গতিকে ইউপিপিএল চৰকাৰ কোনো ধৰণৰ চাকৰি দিব পৰা নাই আৰু ভৱিষ্যতে তেওঁলোকে নোৱাৰিব কাৰণ তেওঁলোকৰ হাতত সময়ে নাই তো মই কোৱাৰ দৰকাৰ নাই এইটো ৰাইজে ক'ব আজি 2003 চনৰ আগত আমাৰ বিটিচিৰ অৱস্থাটো কি আছিল আমিতো শূন্যৰ পৰা আৰম্ভ কৰিছোঁ
একো নাছিল ইয়াত না ৰাস্তা আছিলে না দলং আছিলে একো নাছিলে কোনো আন্তঃগাঁথনি ইয়াত নাছিলে কিন্তু হাগ্ৰামা মহিলাৰ যেতিয়াৰ পৰা বিটিচি চিফ হ'ল তেতিয়াৰ পৰা ইয়াৰ উন্নয়নমূলক কামটো হৈছে আজি ৰাস্তা হৈছে দলং হৈছে বিভিন্ন শিক্ষানুষ্ঠান ইয়াত আহিছে বিভিন্ন আন্তঃগাঁথনি আহিছে বিটিচি চুক্তিৰ যোগেদি ইয়াত ইউনিভাৰ্চিটি আহিছে মেডিকেল কলেজ আহিছে CIT আহিছে ইঞ্জিনিয়াৰিং কলেজ আহিছে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আহিছে যোৱা 4-5টা বছৰত বিটিআৰ চুক্তিৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰ চুক্তিৰ যোগেদি যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান তেওঁ আনিম বুলি কৈছিলে তেওঁ এটাও আনিব পৰা নাই এইটোতো ৰাইজে দেখা পাই আছে মই ক'ব দৰকাৰ নাই গতিকে ৰাইজে ইয়াৰ বিচাৰটো কৰিব সকলোৰে অধিকাৰটো আছে ৰাজনৈতিক দল কৰাটো দল গঠন কৰাটো কোনো ডাঙৰ কথা নহয় কিন্তু ইয়াক চলাই লৈ যোৱাটোহে ডাঙৰ কথা ইয়াৰ ৰাইজে বিচাৰ কৰিব কোনে দল গঠন কৰি শাসন ব্যৱস্থাত আহিব পাৰিব এইটো ৰাইজে বিচাৰ কৰিব সকলোৰে অধিকাৰ আছে মোৰ তাত ক'বলগীয়া একো নাই হয়তো আপোনালোকে সকলোৱে জানে BPF দলৰ কোনো নেতা কৰ্মী অইন দলত যোৱা নাই বৰং BPF দলত সকলোৱে বিচাৰে যে হাগ্ৰামা মহিলাৰী আকৌবাৰ BTC খুচি হোৱাটো সেইকাৰণে অন্য দলৰ পৰা আজিৰ তাৰিখত মানে BPF দলত যোগদান কৰাটোহে আমি দেখিছোঁ BPFৰ পৰা কোনো নেতা কৰ্মী